Hi everyone, सबके गुड मर्निंग। এতিয়া টাইম বাজিছে আপোনাৰ 2টা 2:30। আই ওয়েলকাম টু মাই বেক চেনেল বাবু ব্লগ। এতিয়া আমি ওলাই আছো গাইস ৰুমৰ পৰা। গাইস আমাৰ বস্তু পেকিং কৰা হৈ গ'ল। শচীন ব্ৰজ এতিয়া জোতা পিন্ধি আছে। बाय 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 कर दो। आई भैया हेटे बाय जाओगे क्या आई भैया दादा भाई गए আছে আমি এতিয়া। এইটো হৈছে নৰ্থ লখিমপুৰ ATM ফিল্ড। আপোনালোকে চাওক নৰ্থ লখিমপুৰ ATM ফিল্ড এইটোৱে। গাইস এতিয়া আমি নৰ্থ লখিমপুৰ আহি পাইছো। এতিয়া জাষ্ট ষ্টেচনলৈ আহি পাইছো। ট্ৰেইনটো আপোনাৰ আছে 4টা বজাত আহিবগে ট্ৰেইন। গাইস আমাক লগৰ কেইটা ষ্টেচনলৈ পিক আপ কৰিব আহিছিলে, মানে ষ্টেচনলৈ থবলৈ আহিছিলে আমাক। গাইস এইটো চাওক। গাইস আমি এতিয়া চাহ খাই আছো অলপ। গাইস আমাৰ এতিয়া ট্ৰেইন আহি পাইছে। এতিয়া 4টা বাজিলে, ৰাতিপুৱা 4টা বাজিলে। ট্ৰেইন আহি আছে আগত। গাইস এইটো ট্ৰেইন আহি পাইছে আমাৰ। थी वो शाम पहले पहल जब के तुमसे मिली थी नजर। गाइस आज ट्रेन कौन बहुत दीघल আছে। ऐसा चक्कर आया कि अब ये न जानूं के जाऊं तो जाऊं किधर। गाइस আমাৰ এইটো আমাৰ লগৰ দুজন ইয়াৰ পৰা ঘূৰি যাব ষ্টেচনৰ পৰা। বাই বাই। থ্যাংক ইউ বাই, থ্যাংক ইউ ভাই যাবিগে দে। Bye bye Lakhimpur. I'm sorry but don't wanna talk. I need a moment before I go. It's nothing personal. I draw the blinds. They don't need to see me cry. 'Cause even if they understand, they don't understand. So then when I'm finished, I'm all about my business and ready to save the world. I'm taking my misery, making my bitch can be everyone's favorite girl. So I'm taking
এইটো হৈছে গোৱামুখ ষ্টেচন। আমি এতিয়া গোৱামুখৰ পৰা গৈ আছোঁগৈ। গাইজ আমি এতিয়া বৰ্তমান ধেমাজি গাইজ আমি এতিয়া চিলাপথাৰ আহি পাইছোঁ। এইটো হৈছে আমাৰ স্বস্তিপুৰ। ইয়াত আছে আমাৰ লগত শচীন। এইবিলাক চব এ চি ৰুম। আমি জেনেৰেলত গৈ আছোঁ। গাইজ এইটো হৈছে চিলাপথাৰ ষ্টেচন। চিলাপথাৰ ষ্টেচন। चेहरे में तेरे खुद को मैं ढूंढूं, आँखों के दरमिया तू अब है इस तरह, ख्वाबों को भी जगह ना मिले। ये मौसम की बारिश, ये बारिश का पानी, ये पानी की बूंदे तुझे ही तो ढूंढे। ये मिलने की ख्वाहिश, ये ख्वाहिश पुरानी हो पूरी तुझी से मेरी ये कहानी। कभी तुझ में उतरूं, जो सांसों से गुजरूं तो आए दिल को राहत। मैं हूँ बेठिकाना
पाना मुझको पाना है तुझ में, दे इजाजत ना कोई दरमिया, हम दोनों हैं यहाँ, फिर क्यों है तू बता फासले। ये मौसम की बारिश ये আমাৰ শচীন ব্ৰাদাৰ ফোনত বিজি। গাইজ আমি এতিয়া জোনাই পামগৈ আৰু অলপ এতিয়া জোনগাঁও ষ্টেচন আহি পালোঁ। আমি ফাইনেলি এতিয়া ষ্টেচন আহি পাইছোঁ, মুকংচলেক ষ্টেচন জোনাই। গাইজ ফাইনেলি এতিয়া ষ্টেচন জোনাই ষ্টেচন বাহিৰত আছোঁ। মোক পিক আপ কৰিবলৈ মোৰ ট্ৰেইন আহিছে এইটো। গুড মৰ্ণিং গাইজ। আমি অলপ খোৱা বোৱা কৰি লওঁ এতিয়া। খোৱা বোৱা মিনছ চিপছ খাম, এনে তামোল চামোল। আমি এতিয়া গৈ আছোঁ ঘৰলৈ। এইটো হৈছে আমাৰ গুৱাহাটীপতিৰ কিবা কাৰ্যালয়, SD অফিচ। SD অফিচ। চিলড্ৰেন পাৰ্ক, জোনাই চিলড্ৰেন পাৰ্ক। ভিউ বহুত বঢ়িয়া। এইকেইদিন অলপ লেতেৰা হৈ আছে, এইটো চাফা কৰিব লাগিব। আৰু এইটো STC, এইটো পাৰ্কিং বাছ ষ্টেচন হয়, বাছ ষ্টেচন নতুনকৈ বনাইছে। অঁ, এইটো আৰু জোনাৰ ভিউটো ৰাতিপুৱা কেনেকুৱা লাগিছে চবে কমেণ্ট কৰি জনাব ইয়াত। এদিন আমি এতিয়া জোনাই বজাৰ আহি পালোঁ এতিয়া বৰ্তমান। চাৰিটা বাজি দেওবাৰ, সেইকাৰণে ইয়াত আমাৰ জোনাইত সাপ্তাহিক বজাৰ চলে। COVID-19ৰ কাৰণে মানুহ ইমান নাই। এইটো হৈছে জোনাই জামা মছজিদ। चल वे तू बंदे হেল্ল' গাইজ, আমি ফাইনেলি এতিয়া ৰুম আহি পালোঁ। এতিয়া মানে অলপ ৰেষ্ট কৰি কিনি ভাত চাত খাই কিনি আমি অলপ ৰেষ্ট কৰি ল'ব লাগিবগৈ আৰু মানে শুব লাগিবগৈ অলপ। কালি ৰাতি হোৱাই নাই আমি। আমাৰ শাস্তিবোৰ ইয়াৰ হালত চা, মানে কালিও হোৱা নাই, 2 দিন হোৱা নাই। গাইজ কথা এটা ক'বলৈ পাহৰি গ'লোঁ, মানে লখিমপুৰ গৈছিলোঁ আমি। লখিমপুৰত যিটো বস্তু মানে যিটো দেখাবলগীয়া জেগাকেইটাত দেখাব নোৱাৰিলোঁ, সেইকাৰণে আৰু এবাৰ যাম তেতিয়া চবটো দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে বেয়া নাপাব। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটা ভিডিঅ'ৰ লগত লগ পাম। বাই বাই, টাটা।